Guys, welcome to my YouTube channel শিৱসাগৰ THANG-TA. আজি মই এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ আৰু সেইজন হৈছে অসমৰ ভাৰতৰ সকলোৰে কাৰণে গৌৰৱ বক্সাৰ লাভলিনা বৰগোহাঁই। তেওঁৰ বায়োগ্ৰাফিৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে বায়োগ্ৰাফিৰ বিষয়ে আলোচনা কৰাৰ আগতে অকণমান ভিডিঅ' তেওঁৰ চাই ল'ব বিচাৰিছোঁ। আহক গাইজ। লাভলিনা বৰগোহাঁই এগৰাকী ভাৰতীয় ৱেলটাৰৱেট শ্ৰেণীৰ বক্সাৰ। তেওঁ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল। 2016 চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। ভাৰতৰ, অসমৰ, আমাৰ অসমীয়াৰ সকলোৰ বাবে অতিকৈ গৌৰৱান্বিত নামটোৱেই হৈছে ভাৰতীয় খেলুৱৈ, অসমৰ খেলুৱৈ তথা আমাৰ খেলুৱৈ লাভলিনা বৰগোহাঁই। গতিকে তেওঁৰ বিষয়ে জানিবলৈ মন নাযাবনে? গতিকে আমি সকলোৱে তেওঁৰ বিষয়ে জানিবৰ কাৰণে এটি ভিডিঅ' মই যুগুত কৰিছোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকে চাবও পাৰিব আৰু মই কৈ যোৱাখিনিও শুনি গ'লেও আপোনালোকে বহুত কথা জানিবলৈ পাব। তেখেত ভাৰতীয় হয়, চবে জানে, আৰু তেখেতৰ জন্ম হৈছিল 2 অক্টোবৰ 1997 চনত অসমৰ জিলা গোলাঘাটত। উচ্চতা তেখেতৰ 1.77 মিটাৰ, ওজন তেখেতৰ 68 কেজি। ক্ৰীড়া ক্লাববিলাক হৈছে তেখেতৰ, ক্লাবৰ নামটো হৈছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰশিক্ষণ কেন্দ্ৰ। তেওঁৰ যিটো ক্লাব হয় ক্লাবটোৰ নাম সেইটো হৈছে, আৰু তেওঁ প্ৰশিক্ষক আছিল, তেওঁৰ কোচাৰ আছিল সন্ধ্যা গুৰুং, পদুম বড়ো, শিৱ সিং। আৰু তেখেতে অভিলেখ কিছুমান মেডেলৰ আৰম্ভ কৰিছিল, অভিলেখ গঢ়িছিল। তাৰ ভিতৰত মহিলাৰ অপেক্ষাধাৰী বক্সিং প্ৰতিনিধিত্ব কৰা দেশ হৈছে ভাৰত। আৰু অলিম্পিকত তেওঁ 2020 চনত চবেই জানে টকিঅ' অলিম্পিকত ৱেলটাৰ ৱেইট খেলিছিল। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ তেখেতে 2018 চনত নতুন দিল্লীত ৱেলটাৰ ৱেইট খেলিছিল। 2019 চনত উলান উড ৱেলটাৰ ৱেইট খেলিছিল। এছিয়ান চেম্পিয়নশ্বিপ 2017ত হো চি মিন চিটি ৱেলটাৰ ৱেইট খেলিছিল। আৰু 2021 ডুবাইত ৱেলটাৰ ৱেইট তেওঁ খেলিছিল। এতিয়া আমি তেওঁৰ আৰম্ভণি জীৱনৰ বিষয়ে অলপ আলোচনা কৰোঁ। 1997 চনৰ 2 অক্টোবৰ তাৰিখে তেওঁ জন্ম লাভ কৰিছিল গোলাঘাট জিলাত, অলৰেডি মই ক'লোৱেই। আৰু তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ হৈছে মামণি বৰগোহাঁই। তেওঁৰ পিতৃ এজন মধ্যম বৰ্গৰ ব্যৱসায়ী আছিল আৰু তেওঁ 2গৰাকী বায়েক আছিল, আৰু 2গৰাকী বায়েকেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈত অংশগ্ৰহণ কৰিছিল। এতিয়া মই আলোচনা কৰিম তেওঁৰ বক্সিং জীৱনৰ, কেনেকৈ আৰম্ভ কৰিছিল, ক'ৰ পৰা আৰম্ভ কৰিছিল, সকলোখিনি আপোনালোকৰ আগত ভিডিঅ'টোৰ আকাৰে আলোচনা কৰিম। লাভলিনা 6ম শ্ৰেণীত পঢ়ি থাকোঁতে এদিন দেউতাকক ঘৰলৈ মিঠাই বান্ধি অনা বাতৰি কাকতখন বক্সাৰ
মহম্মদ আলীৰ বিষয়ে প্ৰশিক্ষণ প্ৰবন্ধ এটি আছিল। এই প্ৰবন্ধটি দেউতাকে লাভলিনাক পঢ়িবলৈ দিয়ে। লাভলিনাই লেখনিটো পঢ়ি মহম্মদ আলীৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হ'ল। সেয়াই আছিল লাভলিনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা। দেউতাকে বক্সাৰ হ'বলৈ উৎসাহ দিয়ে। বায়েক দুগৰাকীৰ দৰে লাভলিনাও প্ৰথমতে কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। সৰুতে মুৱাথাই খেলিবলৈ লোৱা লাভলিনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত গ্লভছ হাতত তুলি লৈছিল। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনত তেওঁৰ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে আৰু 2012 চনৰ পৰা তেওঁ লাভলিনাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে আৰু লগতে থাংটা মাৰ্চেল আৰ্ট, ইণ্ডিয়ান মাৰ্চেল আৰ্ট হয়, সেই গেমো তেওঁ প্ৰশিক্ষণ লৈছিল। আৰু পিছলৈ ভাৰতীয় মহিলা বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে তেওঁক প্ৰশিক্ষণ দিয়ে। 2018 চনৰ AIBA মহিলা বক্সিং বিশ্ব IOS লাভলিনাই প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা 2018 চনৰ IABA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত। ইয়াত তেওঁ মহিলাৰ 69 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। 2019 চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ। 2019 চনত লাভলিনাই দ্বিতীয়বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ বাবে পোনপটীয়াকৈ নিৰ্বাচিত হয়। তেওঁ 69 কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত চীনৰ য়াং লিউৰ হাতত 2-3 ব্যৱধানত পৰাস্ত হয়। 2019 চনত লাভলিনাই ইনফিনিটি অম্পিমেল চলিউশ্যনছ IOS নামৰ ক্ৰীড়া ব্যৱস্থাপনা সংস্থাৰ এটাৰ সৈতে তেওঁৰ ব্যৱসায়িক লেনদেনবিলাক চোৱাচিতা কৰিবৰ বাবে চুক্তিবদ্ধ হয়। ভিডিঅ'টোৰ মাজতে মই ক'ব বিচাৰোঁ যে যদি কিবা কাৰণে ভিডিঅ'টো কিবা ভুল হৈছে, কোৱাত কিবা ভুল হৈছে, আপোনালোকে সেইখিনি মোক কমেণ্ট বক্সত জনাব আৰু তেনেকুৱা ভিডিঅ' বনাব লাগে নে নালাগে সেইখিনি বস্তু মোক কমেণ্টত ক'ব। তেতিয়া মই নিজে ইনস্পায়াৰ্ড হ'ম, নিজে গম পাম, নিজে জানিব পাৰিম যে মোৰ কি ভুল হৈছে, কেনেকৈ বনাব লাগিব, কি কৰিব লাগিব, সেই সকলোখিনি জানিবৰ বাবে আপোনালোকে সহায় কৰিব লাগিব। আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম আপোনালোকৰ ছাপোৰ্ট থাকিলে। গতিকে পাছলৈ মই আকৌ আৰম্ভ কৰিছোঁ, তেওঁৰ আৰু কিছুমান তথ্য মোৰ হাতত আছে, চ' আপোনালোকৰ আগত অৱগত কৰিছোঁ। 2020 চনৰ এছিয়া আৰু অচেনিয়া অলিম্পিক নিৰ্বাচন প্ৰতিযোগিতা। 2020 চনৰ মাৰ্চ মাহত লাভলিনাই উজবেকিস্তানৰ মফতুনা খান মেলিভাক 5-0 ব্যৱধানত পৰাস্ত কৰি টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে তেওঁ অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ ৰূপে পৰিগণিত হয়। এই খেলত তেওঁ চীনৰ গুহুঙৰ হাতত 5-0ত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। টকিঅ' অলিম্পিক 2020। 2021 চনত জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিক 2020 লাভলিনাই অংশগ্ৰহণ কৰি অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচে। 2020 চনৰ মাৰ্চ মাহত জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়া এণ্ড অচেনিয়া বক্সিং অলিম্পিক কোৱালিফিকেশ্যন টুৰ্ণামেণ্টখনত লাভলিনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মফতুনা খান মেলিভাক 5-0 ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগতে লাভলিনাৰ টকিঅ' যাত্ৰা নিশ্চিত হৈ পৰিছিল। টকিঅ' অলিম্পিকত বক্সিঙৰ 69 কেজি শাখাত লাভলিনাই দেশক প্ৰতিনিধিত্ব কৰে। এই শাখাত লাভলিনাৰ স্থান বিশ্বৰ ক্ৰমত 3। প্ৰি কোৱাৰ্টাৰ ফাইনেল। 27 জুলাইত অনুষ্ঠিত অলিম্পিকৰ প্ৰি কোৱাৰ্টাৰত লাভলিনাই জাৰ্মানীৰ প্ৰতিপক্ষ নাদিয়া এপেজক 3-2 ব্যৱধানত পৰাস্ত কৰে। প্ৰথমৰে পৰা নাদিয়াক লাভলিনাৰ তুলনাত আক্ৰমণাত্মক দেখা গৈছিল। লাভলিনাক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰথমটো ছেট নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হয়। পিছৰ 3টা ছেট লাভলিনাই দখল কৰে যদিও শেষৰটো ছেটত পুনৰ নাদিয়াই প্ৰত্যাৱৰ্তন কৰে। অৱশ্যে লাভলিনাই চূড়ান্ত সময়ত বিজয়ী হয়। ইয়াৰ লগে লগে অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী বক্সাৰ হিচাপে পৰিগণিত হয়। 30 জুলাই পুৱা 8:48 বজাত কোৱাৰ্টাৰ ফাইনেল মেচ
চাইনিজ টাইপেৰ চেন নিয়েনচিনৰ সৈতে অনুষ্ঠিত হয়। তাৰ পাছত তেওঁ কোৱাৰ্টাৰ ফাইনেল খেলিবলৈ সুযোগ পায়। 30 জুলাইত কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই চাইনিজ টাইপেৰ চেন নিয়েনচিনক 4-1 ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে। ইয়াৰ জৰিয়তে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলিনাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলিনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমিফাইনেলৰ বাবে লাভলিনাৰ প্ৰতিদ্বন্দ্বী হয় তুৰস্কৰ খেলুৱৈ। 4 আগষ্টত অনুষ্ঠিত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনিৰ হাতত লাভলিনা বৰগোহাঁই 5-0 ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলিনাই ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়। তেওঁ হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি। Thank you so much for watching and don't forget click the subscribe and bell icon button.